নমস্কাৰ PB News অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ মই পংকজ বৰুৱা আজি মই গহপুৰ সমষ্টিৰ বৰঙাবাৰী অঞ্চলৰ এখন শিক্ষানুষ্ঠানত উপস্থিত আছোঁ চাণক্য ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল য'ত গৰম বন্ধৰ লক্ষ্য ৰাখি ছাত্ৰ ছাত্ৰীসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যৰে এটা নাটকৰ কৰ্মশালা আৰম্ভ কৰা হৈছে আজিৰ পৰা আৰু মই পোনপ্ৰথমে আমাৰ যিসকল প্ৰশিক্ষক আহিছে মই তেখেতসকলৰ পৰা আজিৰ এই প্ৰশিক্ষণৰ বিষয়ে দুটামান কথা জানিব বিচাৰিম মই কেমেৰা পাৰ্চনক তেখেতসকলৰ ওচৰলৈ আহিবৰ বাবে আমি আহ্বান জনাইছোঁ এবাৰ ছাত্ৰ ছাত্ৰীসকলক দেখুওৱা তুমি মাৰাছ তুমি হাত চাপৰি নাহিব হাত চাপৰি হৰ্ষিতা বা গান মাৰি দিব দিয়া তুমি কোন স্কুলত পঢ়া অংক দিব তোমালোকে কাইলৈ আমি লগ পাম ধুনীয়াকৈ এতিয়া তোমালোকক বাকী কম্পালচাৰী কিতাপ হ'ব এইকেইটা কথা মানিব লাগিব হ'ব কি ক'লোঁ কোৱাচোন এবাৰ কৈ দিবা নেকি কোনোবা এজনে কৈ দিয়াচোন হয় হয় কোনে ক'লে তুমি হয় কথা ক'লোঁ তাৰপিছত আৰু গ্লাছ আৰু এইখিনি কি কৰিবলৈ দিলোঁ আৰু ইয়াত আমাৰ ছাত্ৰ ছাত্ৰী যথেষ্ট আমি দেখা পাইছোঁ আমি তেওঁলোকৰ পৰা দুটামান কথা জানিম নমস্কাৰ তোমাৰ নামটো কোৱা নমস্কাৰ মোৰ নাম শ্ৰী খঞ্জুৰী বৰুৱা খঞ্জুৰী তুমি আগতে নাটক কৰিছানে হয় কৰিছোঁ কৰিছা তুমি কেতিয়াৰ পৰা নাটক কৰিছা মই ক্লাছ 1ৰ পৰাই কৰিছোঁ 1ৰ পৰাই কৰিছা হয় তোমাক কোনোবাই নাটক শিকাইছে নে ঘৰত শিকি পেলাই তুমি নাটক কৰিব শিকিছা মই ঘৰতে শিকিছোঁ ঘৰতে শিকিছা হয় আৰু এতিয়া তুমি আগতে এনেকৈ প্ৰশিক্ষণ লৈছিলা নেকি ক'ৰবাত নাই লোৱা নাই লোৱা এয়া প্ৰথম প্ৰশিক্ষণ তোমাৰ হয় সঞ্জয় অকণমান কবিতাটো অকণমান গাই দিয়াচোন খঞ্জুৰী কবিতাটো তুমি খুব ভাল কবিতা গোৱা মই গম পোৱা মতে তুমি কবিতা অকণমান গুণগুণাই দিয়াচোন নমস্কাৰ মই আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক কবি ডক্টৰ ভূপেন হাজৰিকা প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক তোমাৰ প্ৰাপ্য কি কোৱা মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লোঁ তোমাৰ শক্তিখিনি দিয়া বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে তোমাৰ কাম্য কি কোৱা মই ক'লোঁ বজ্ৰক তোমাৰ শক্তিশালী উদাত্ত কণ্ঠতে দিয়া এদিন আকাশে ক'লে জনৈক গীতিকাৰে অকণি আকাশ দেখো মাগে তুমি কিয় আজি বাৰু কম্পিত কণ্ঠেৰে মাগিছা সৰ্বকাশ সত্তা মই ক'লোঁ তুমি এইটো কৈছিলা ৰাতিপুৱা যিমানে বিলাই দিবা সিমানে মহান হ'বা তাৰ নাম সঁচা উদাৰতা সেয়েহে আকাশ তুমি দিব যদি খুজিছাই সংকীৰ্ণতা এৰি দিয়া অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা দিয়া যদি আজিয়েই দিয়া মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাই প্ৰচণ্ড শক্তি বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি বজ্ৰৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে গীত গাই কপাম দিগন্ত দানৱৰ সমাজতো গাম মানৱতাৰ গীত কলিজাৰ সঁচা সুৰ সিক্ত মোৰ সমানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ আকাশ ধুমুহা আৰু বজ্ৰক তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ ধন্যবাদ ধন্যবাদ সকলোৱে হাত চাপৰি দিব লাগে খুব সুন্দৰ আপোনালোকে গম পালেই যে নাটক মানে অকল অভিনয় কৰাটোৱে নহয় নাটক মানে কবিতা নাটক মানে গীত নাটক মানে শৰীৰ চৰ্চা নাটক মানে যোগ এই সকলোবোৰ সমষ্টি লগ লাগি পেলাই হৈছে নাটক আৰু আজিৰ আমাৰ ইয়াৰ আৰম্ভণি হৈছে আৰু যিসকল এতিয়াও ছাত্ৰ ছাত্ৰীয়ে বা অভিভাৱকে এই কৰ্মশালাত অংশগ্ৰহণ কৰা বুলি তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে ভাবিছে তেওঁলোকো আহিব পাৰিব আৰু অনাগত দিনত ইয়াৰ যি আপডেটবোৰ আহিব সেই আপডেটবোৰ আমি আপোনালোকলৈ আগবঢ়াম ধন্যবাদ